নাম্বাৰটো চাই লওক এইটো। তো এই পলিউশ্যন বনালেও কি লাভ আছে? পলিউশ্যন যদি বনাইছেও এইখন 3টা গৈ আছে। যদি বাইকখন অলপ ধুই মেলি এতিয়া গৈ আছে এটা জেগাত। জেগাটো বহুত ভাল হয়, আপোনালোকে চবে জানিব চাগে, বহুতে চিনি পায়, গুৱাহাটীৰ মানুহ চিনি পায়। যাওঁ অলপমান। এই ফাৰ্ষ্ট আপটো মজা লাগে, বহুত পৰা অলমষ্ট 45 ডিগ্ৰী এংগেলত এইটো ৰাস্তা হয়। আজি বহুত ঠাণ্ডা, গান্ধী বন্ধা চবতে কুঁৱলী পৰি আছে, একদম নন ষ্টপ কুঁৱলী পৰি আছে। গান্ধী মণ্ডপত মৰ্ণিঙত মানুহবিলাকে মৰ্ণিং ৱাক কৰিব আহেতো, তো অলপমান বাইক হওক স্কুটি হওক অলপ লাহে চলাব লাগে। ল'ৰাবিলাকে কি কৰে, এইখিনি সময়ত সিহঁতে ষ্টাণ্ট দিয়ে, স্কুটিৰে ষ্টাণ্ট দিব, উল্টা পুল্টা বাইক চলাব, এনেই আৰু মানে মানুহক ডিষ্টাৰ্ব কৰে। তো মানুহবিলাকেও দম চম দিয়ে, যি অলপ মানে ইজ্জত লৈ পেলাই আহে ফুৰিম বুলি, সেইখিনি নোহোৱা হৈ যায়। কাৰণ অভিয়াছলি এইটো মৰ্ণিঙৰ টাইমত মানুহে এইখিনি যিহেতুকে জগিং পাৰপাছ, ফিটনেছ পাৰপাছত ইয়াতে ৰাখিছে, তো এইখিনি অলপমান ৰেচপেক্ট কৰিব লাগিব ন। এই 3খন স্কুটি গৈ আছে, চব কেনেকুৱা ৰেষ্ট লাগিলে গৈ আছে। এতিয়া তাৰ পিছে ময়ো গৈ আছোঁ, মোৰো এতিয়া ডাউন হৈ যাব। এতিয়া সিহঁতৰ যেনেকৈ গৈ আছে ভাবিব মই এটা গ্ৰুপত থকা বুলি। তো এইটো কাৰণত আমি বাৰু অহা নাছিলোঁ, মেইন টপিকটোৰ ওপৰত গৈ পেলাই দেখাব পাৰিম। মই এতিয়া গৈ আছোঁ ওপৰত, বহুত ভাল লাগে ইয়াতে আহি পেলাই। মৰ্ণিঙত বহুত ধুনীয়া কুঁৱলী পৰি থাকে, কিন্তু এই বৰ্তমান এইটো কুঁৱলী পৰা নাই। আগৰ যোনটো স্কুটি চলাই গৈছে ন ল'ৰাজনে, এনেকুৱা কলা ধোঁৱা মাৰি গৈছে, গাড়ী হয়তো বেয়া হৈছে তাৰ, নহ'লে পুৰণা হৈছে। বহুত বেয়াকৈ চলাইছে। গধূলি সময়ত এইটো ৰাস্তাত এনেকুৱা আড্ডা চলে, পুলিচ আহে, পুলিচ আহিলেও একো নকৰে। আড্ডা মানে ল'ৰা ছোৱালীৰ কথা কোৱা নাই, ল'ৰা ছোৱালী বাৰু বহক, ল'ৰা ছোৱালী বহক, একো নাই, ডেটিং কৰক, কিবা কৰে, একো নাই। এটা বেলেগ টাইপৰ আড্ডা চলে ইয়াতে। ইয়াৰ চব এখন স্কুটিৰ পৰা ধোঁৱা ওলাই আছে, নাম্বাৰটো চাই লওক এইটো। তো এই পলিউশ্যন বনালেও কি লাভ আছে? পলিউশ্যন যদি বনাইছেও এইখন 3টা গৈ আছে। যদি পলিউশ্যন বনাইছেও কি লাভ আছে? ইয়াৰ একোতো লাভ নাই ন, গোটেই গাল ধোঁৱাই থৈ গৈছে। কিবা জেং লাগিছে নেকি? মই হেজাৰ্ড লাইটটো অন কৰি দিছোঁ, কাৰণ অলপমান আন্ধাৰ টাইপৰ ৰাস্তাটো, অলপমান শ্ল' যাব লাগে। ইমান আৰু টাৰ্ণিংবিলাকত ইমান ফালি আহে স্কুটিবিলাকে, স্কুটি নহয় যিকোনো টাইপৰ কিছুমান মক্কেল থাকে, তাকে দবাই আহে। এইবিলাকৰ ৰাস্তাত খুব বেছি 30 স্পীড, 30-35 গৈ থাকিলে আৰামছে, একো নাই ন। ইমান দবাই যাবলৈ কিবা আছে নেকি? নেচাৰটো এনজয় কৰিব লাগে। চবেই ইয়াতে ৱাক কৰিব আহিছে, আৰামছে ৰিলেক্স হ'ব আহিছে, মাইণ্ডটো ফ্ৰেছ কৰিব আহে ন, ইয়াতে কোনো ড্ৰেং কৰিব নাহে। তো মই দেখাব খোজা বস্তুটো ওপৰত যাওঁ, যাই পেলাই কেনেকৈ দেখাব পাৰোঁ মই চাওঁ। মানুহ থাকে ন, লাজো লাগে অলপমান মই এইবিলাক কৰিব। মানে পাব্লিক প্লেছত ব্লগিং কৰা মোৰ একদমেই এক্সপিৰিয়েঞ্চ নাই, আৰু লাজো বহুত বেছিকৈ লাগে। গান্ধী মণ্ডপটো আছিলে একচুৱেলি পাৰ্ক টাইপৰ জেগা হয়, মানুহে ফুৰিব আহে, ৱৰ্কআউট কৰিব আহে, গান্ধী মণ্ডপটো ওপৰত চাব আহে স্পেচিয়েলি। তো ইয়াতে কি হয়, ৰাতি এনেকুৱা আড্ডা চলে। বলক মই জেগাটো দেখাই আছোঁ, আড্ডাটো কি কাৰণে চলে। গোটেই জেগাবিলাক ন, মদৰ বটল, কিবা বটল, শিখৰ, ৰজনীগন্ধা চব ভৰ্তি কৰি ৰাখিছে। ইয়াৰ পৰা যদি মই ইয়াতে ৰখোঁ লেফ্ট চাইডে, এটা বস্তু মই দেখাব খোজোঁ। ইয়াতে ডাষ্টবিন এটা নাই, গোটেই গাল কাচৰা বনাইছে। এই গান্ধী মণ্ডপৰ জাষ্ট এইখিনিৰ ফুটপাথৰ এৰিয়া, ফুটপাথৰ পৰা এইখিনি গ'লে আপুনি চব মদৰ বটল, বিয়েৰ বটল চব পাব। চিপছ টিপছ পেলাই লেতেৰা কৰি গোটেই গাল চেছ কৰিছে। কাৰণ চব এই দূৰৰ পৰাতো চব সেউজীয়া দেখা পাব ন, কিন্তু ভিতৰত কেনেকুৱা মানুহে লেতেৰা কৰিছে আহি পেলাই ইয়াতে। তো এইবিলাকৰ ওপৰত অলপমান ৰেষ্ট্ৰিকশ্যন হ'ব লাগে, একো ৰেষ্ট্ৰিকশ্যন নাই। তো এইটোৱে দেখাব খুজিছিলোঁ মই আহি পেলাই, যে এদিন মই আহি পেলাই চাফাও কৰিছিলোঁ নিজে অকলে ঝাৰু মাৰি পেলাই।
তো ইয়াতে ডাষ্টবিন লাগে, মানুহে ডাষ্টবিনত জাবৰ জোঁথৰ পেলাব লাগে আৰু নিজেও ৰাতি অলপমান ইয়াৰে ছিকিউৰিটি থাকিব লাগে যে ইয়াতে কোনো মানে ধৰণৰ ড্ৰিংক চিংক কৰা নহ'ব বা আড্ডাবাজি নহ'ব। তো এইটো দেখাব খুজিছিলোঁ আপোনালোক। ভিডিঅ'টো ভাল লাগিলে অলপমান শ্বেয়াৰ কৰি দিব।